নমস্কাৰ, এই ভিডিঅ'ত আসাম টেট 2021 শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিব ওলাইছোঁ। 1 নম্বৰ প্ৰশ্ন, বিকাশৰ দুটা প্ৰধান উপাদান হ'ল উত্তৰ বংশগতি আৰু পৰিৱেশ। 2 নম্বৰ প্ৰশ্ন, অনুকৰণপ্ৰিয়তা এটা প্ৰধান বৈশিষ্ট্য উত্তৰ শৈশৱকালৰ। 3 নম্বৰ প্ৰশ্ন সোধাৰ বয়স বুলি বিকাশৰ কোনটো স্তৰক কোৱা হয় উত্তৰ শৈশৱকালক। 4 নম্বৰ প্ৰশ্ন, স্কুল এজ বুলি কোৱা হয় উত্তৰ বাল্যকালক। 5 নম্বৰ প্ৰশ্ন, মনোবিদ ৰায়বানৰ মতে বিকাশৰ স্তৰ হ'ল উত্তৰ 6টা। 6 নম্বৰ প্ৰশ্ন, আনেছ জোনছৰ মতে বিকাশৰ স্তৰ হ'ল উত্তৰ 4টা। 7 নম্বৰ প্ৰশ্ন, কিণ্ডাৰগাৰ্টেন স্কুলৰ প্ৰতিষ্ঠাপক আছিল উত্তৰ ফৱেল। 8 নম্বৰ প্ৰশ্ন, কিণ্ডাৰগাৰ্টেন শব্দৰ অৰ্থ উত্তৰ শিশুৰ বাগিচা। 9 নম্বৰ প্ৰশ্ন, নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল উত্তৰ মাৰ্গাৰেট মেকমিলান। 10 নম্বৰ প্ৰশ্ন, সুপ্ত বা প্ৰকৃত আগ্ৰহ হ'ল উত্তৰ জন্মগত। 11 নম্বৰ প্ৰশ্ন, ইংৰাজী ইণ্টাৰেষ্ট শব্দটো আহিছিল উত্তৰ লেটিন ভাষাৰ পৰা। 12 নম্বৰ প্ৰশ্ন, মানুহ বুদ্ধিৰ অধিকাৰী হয় উত্তৰ জৈৱিক বংশগতিৰ পৰা। 13 নম্বৰ প্ৰশ্ন, অভ্যাস হ'ল একে পৰিস্থিতিত একে কামৰ পুনৰাবৃত্তি। এই উক্তিটো আগবঢ়াইছিল উত্তৰ ৰছে। 14 নম্বৰ প্ৰশ্ন, বুদ্ধিৰ প্ৰথম পৰীক্ষা নিৰ্ণয় কৰা হৈছিল উত্তৰ 1905 চনত। 15 নম্বৰ প্ৰশ্ন, বুদ্ধিৰ পৰিমাপনৰ প্ৰথম অভিক্ষাৰ উদ্ভাৱক আছিল উত্তৰ আলফ্ৰেড বিন আৰু চাইমন। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।